স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে, মোৰ ভালে বাৰু। আজি মোৰ ভিডিঅ'টো একেবাৰে মৰ্ণিঙৰ পৰা আৰম্ভ কৰি দিছোঁ। আজি এতিয়া মই আমাৰ কঠীয়াৰ কাৰণে ধান জাৰি আছোঁ। কঠীয়া তিয়াব লাগে, যিহেতু দিন পাৰ হৈ গৈছে, সেইটো কাৰণে তাকে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তাৰপৰা লাহেকৈ দেখাই থাকিম দিনটো কি কৰোঁ কি নকৰোঁ, আপোনালোকে চাই যাব ভিডিঅ'টো আগলৈ। মই এইখিনি ধানখিনি জাৰি আছোঁ। এইখিনি প্ৰজেক্ট বুলি কয়, প্ৰজেক্ট ধান জাৰি আছোঁ। প্ৰায় এইখিনি এইবোৰ উলিয়াই লৈছোঁ আৰু এনেকৈ গোটেইখিনি জাৰি লওঁ। জাৰি মেলি আপোনালোকক লগ পাম। ধান এইখিনি থাকি গৈছিলে মাৰিবলৈ, এইখিনি ছয় মৰা বুলি কয়। এইখিনি মই মাৰি লওঁ।
এতিয়া ধানখিনি তিয়াই লওঁ, তিয়াই মেলি তাৰপিছত আপোনালোকক লগ পাম বাৰু। আপোনালোকে ভিডিঅ'টো চাই যাব আগলৈ। হে এভৰিৱান, এতিয়া চফাকৈ হৈ মেলি আজৰি হ'লোঁ আৰু ধানখিনিও তিয়ালোঁ। ৰ'ব আপোনালোকক ধানখিনি দেখাই লৈছোঁ। ধান চান তিয়ালোঁ, গা পা ধুই আজৰি হ'লোঁ। এতিয়া চাহ খাই লওঁ। চাহৰ লগত এটা কচৰি লৈছোঁ আৰু চাহ খাই লওঁ। খাই পিনে ওচৰ বৌহঁতৰ ঘৰত আজি তাঁত লগাইছে, বৌয়ে তাঁত লগাইছে। তাকে অথনি ৰাতিপুৱাই মাতিলে, অথনিতে আহিবি অকণমান হেল্প কৰি দিবিহি বুলি, লাগি মেলি দিবিহি বুলি। কিন্তু যাবৰ টাইম পোৱা নাই, যিহেতু আজি মই ঘৰ মানে কঠীয়া ধানো তিৱাবলগীয়া হ'ল। কঠীয়া ধান মাৰি মেলি আকৌ ঘৰো চফা কৰিবলগীয়া হৈছে। সেইটো কাৰণে গোটেই ঘৰ কাম আজৰি হৈ এতিয়া হৈছোঁহে জাষ্ট। বহুতেই দেৰি হৈ গ'ল, 11টা চাৰে 10টা বাজি গ'ল। এতিয়া 11টা বজাকৈ নাই আৰু। মই চাহকাপ খাই লওঁ, খাই মেলি বৌহঁতৰ ঘৰলৈকে যাওঁ, অলপমান বৌক লাগি দিওঁগৈ তাঁতত। তাৰপৰা আহি পিনে ভাত এতিয়া নাখাওঁ, ভাত আহি পিনে খামহি। তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই যাব। মই যিমানখিনি পাৰোঁ দিনটো দেখাই যাবলৈ চেষ্টা কৰিম। মই গৈ পাওঁতে তাঁতখন চলাই শেষেই হ'ল, ৰাঁচ ভৰাই আছিলে। তাকে সূতাখিনি উলিয়াই দিছোঁ ৰাঁচ ভৰাবলৈ, যাতে সুবিধা হয়। মই উঠি দিছোঁ, অলপ টাইম বৌক উলিয়াই দিব দিছোঁ। বিৰাট ভৰি বিষাই একেৰাহে বহি থকাৰ কাৰণে। সেইকাৰণে বৌকে দিছোঁ উলিয়াবলৈ। মই অলপমান থিয় হৈ লৈছোঁ। তাকে আপোনাক ভিডিঅ' অকণমান কৰি দেখাই দিছোঁ। হে এভৰিৱান, আপোনালোকক একেবাৰে গধূলি লগ পাইছোঁ। অথনি ভিডিঅ' বনোৱা নহ'ল আৰু দিনটো ৰাতিপুৱাৰ পৰা কাম কৰি থাকিলোঁ, ভাগৰ লাগিলে। সেইটো কাৰণে এতিয়া আবেলি সময়ত অকণমান ৰাস্তাই ফুৰিছোঁ আৰু দোকানৰ পৰা চানাও লৈ আহিলোঁ চাহ খাবৰ কাৰণে। তেনেহ'লে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো শেষলৈকে চাই ভাল পাইছে, প্লিজ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।